নমস্কাৰ বন্ধুসকল, সকলোলৈকে আমাৰ ইউটিউব চেনেল শাইনিং ষ্টাৰলৈ স্বাগতম জনাইছোঁ। মই পৰিস্মিতাই পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ৭ আৰু ৮ মাৰ্চৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ। ৭ মাৰ্চত অলপ ব্যক্তিগত সমস্যা থকাৰ বাবে আমি ভিডিঅ' আপলোড দিব নোৱাৰিলোঁ। গতিকে আজি ভিডিঅ'টিত আমি দুয়ো দিনৰ প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে বলক পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম প্ৰশ্নত আছে, কোনখন চহৰ একেলগে তৃতীয়বাৰৰ বাবে আটাইতকৈ স্বচ্ছ চহৰ হিচাপে ঘোষণা কৰিছে? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ ইন্দোৰ, বি অম্বিকাপুৰ, চি গুৰুগ্ৰাম আৰু ডি মাইচুৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইন্দোৰ। ইন্দোৰ চহৰে একেলগে তৃতীয়বাৰৰ বাবে স্বচ্ছ চহৰ হিচাপে ঘোষিত হয়। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে নতুন দিল্লীত স্বচ্ছ সৰ্বেক্ষণ 2019 পুৰস্কাৰ ইন্দোৰ চহৰক প্ৰদান কৰে। ইয়াৰ উপৰিও ছত্তীশগড়, ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰক স্বচ্ছ ৰাজ্য হিচাপে আৰু ভোপাল চহৰক আটাইতকৈ স্বচ্ছ ৰাজধানী হিচাপে ঘোষণা কৰে। এতিয়া আমাৰ দ্বিতীয় প্ৰশ্নত আছে, খেল মন্ত্ৰণালয়ে কি খেলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অন্তৰ্ভুক্ত কৰিছে? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ খো-খো, অপশ্যন বি টাইকোৱাণ্ডো, অপশ্যন চি বক্সিং আৰু অপশ্যন ডি কুডু। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কুডু। কুডু খেলক খেল মন্ত্ৰণালয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সংযুক্ত কৰে। 3 নম্বৰ প্ৰশ্নত আছে, ঘনশ্যাম দাস বিৰলা পুৰস্কাৰ 2018 কোন প্ৰসিদ্ধ কৃষি বৈজ্ঞানিকক প্ৰদান কৰা হয়? 4টা অপশ্যন হৈছে। অপশ্যন এ চি.বি. সুব্ৰমণ্যম, বি এম.এছ. স্বামীনাথন, চি প্ৰফেচৰ ৰাজীৱ কুমাৰ বৈষ্ণৱ আৰু ডি ডক্টৰ আৰ.এছ. ৰিচাৰিয়া। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰফেচৰ ৰাজীৱ কুমাৰ বৈষ্ণৱ। এই পুৰস্কাৰ 1991 চনৰে পৰা 50 বছৰতকৈ কম বৈজ্ঞানিকসকলক প্ৰদান কৰি অহা এই বছৰ প্ৰফেচৰ ৰাজীৱ কুমাৰ বৈষ্ণৱক আন্তঃৰাষ্ট্ৰীয় কৃষি মহত্বপূৰ্ণ সেৱা আগবঢ়াই অহা বাবে প্ৰদান কৰে। 4 নম্বৰ প্ৰশ্নত আছে, কাক ভাবা পৰমাণু অনুসন্ধান কেন্দ্ৰৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়? 4টা অপশ্যন দিয়া আছে। অপশ্যন এ অজিত কুমাৰ, বি সৌমা স্বামীনাথন, চি দীনেশ জৈন আৰু ডি ৰমেশ চন্দ্ৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অজিত কুমাৰ। বৈজ্ঞানিক অজিত কুমাৰ মোহন্তিক 6 মাৰ্চ 2019ত ভাবা পৰমাণু কেন্দ্ৰ BARCৰ নিৰ্দেশক হিচাপে নিযুক্তি দিয়ে। 5 নম্বৰ প্ৰশ্নত আছে, বলো এপছ কোনে ঘোষণা কৰে? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ DRDO, বি মাইক্ৰ'ছফ্ট, চি নীতি আয়োগ আৰু ডি গুগল। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গুগল। সৰু ল'ৰা-ছোৱালীৰ ইংৰাজী পঢ়িবলৈ সুবিধা হোৱাকৈ গুগলে বলো এপছ ঘোষণা কৰে। 6 নম্বৰ প্ৰশ্নত আছে, কি বেংকে ডিজিটেল পে'মেণ্ট প্লেটফৰ্ম ঘোষণা কৰে? 4টা অপশ্যন হৈছে। অপশ্যন এ ষ্টেট বেংক অফ ইণ্ডিয়া, বি বেংক অফ বৰোদা, চি বেংক অফ ইণ্ডিয়া আৰু ডি এলাহাবাদ বেংক। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ষ্টেট বেংক অফ ইণ্ডিয়া। ভাৰতীয় ষ্টেট বেংক অফ ইণ্ডিয়া আৰু হিটাচী প্ৰাইভেট লিমিটেডৰ সহযোগত নতুন ডিজিটেল পে'মেণ্ট প্লেটফৰ্ম ঘোষণা কৰে। 7 নম্বৰ প্ৰশ্নত আছে, এই বছৰ সাহিত্যৰ বাবে কিমানটা নোবেল পুৰস্কাৰ দিয়া হ'ব? 4টা অপশ্যন হৈছে। অপশ্যন এ 2, বি 4, চি 3 আৰু ডি 1। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 2। যোৱা বছৰ এই পুৰস্কাৰ নিদিয়াৰ বাবে এই বছৰ 2টা নোবেল পুৰস্কাৰ দিয়া হ'ব বুলি ছুইডিছ একাডেমীয়ে জনায়। 8 নম্বৰ প্ৰশ্নত আছে, বিশ্বৰ কোনখন দেশত আটাইতকৈ মোবাইল ইণ্টাৰনেট সস্তা? 4টা অপশ্যন আছে। অপশ্যন এ ব্ৰিটেইন, বি ভাৰত, চি চীন আৰু ডি ফ্ৰান্স। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভাৰত। ভাৰতবৰ্ষই আটাইতকৈ বিশ্বৰ ভিতৰতে ইণ্টাৰনেট সস্তাকৈ প্ৰদান কৰি আছে। 9 নম্বৰ প্ৰশ্নত আছে, কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা কিমান টকাৰ মুদ্ৰা বনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে? 4টা অপশ্যন হৈছে। অপশ্যন এ 10 টকা, বি 20 টকা, চি 50 টকা আৰু ডি 100 টকা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 20 টকা। কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা 20 টকীয়া মুদ্ৰাটোত 12 ধাৰিত বহুভুজ আকাৰত আহিব। ইয়াৰ ওজন হ'ব 8.54 গ্ৰাম। 10 নম্বৰ প্ৰশ্নত আছে, মন্ত্ৰীমণ্ডলে অসৈনিক ৰক্ষাৰ ক্ষেত্ৰৰ বাবে কিমান নতুন কেন্দ্ৰীয় বিদ্যালয় স্থাপনৰ ঘোষণা কৰে? 4টা অপশ্যন হৈছে। অপশ্যন এ 20খন, বি 30খন, চি 40খন
আৰু ডি 50খন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 50খন। সমগ্ৰ ভাৰতবৰ্ষৰ বাবে অসৈনিক ৰক্ষাৰ ক্ষেত্ৰত অন্তৰ্গত কৰি 50খন কেন্দ্ৰীয় বিদ্যালয় স্থাপনৰ ঘোষণা কৰে। ইয়াৰ দ্বাৰা সমগ্ৰ দেশৰ 50,000 বিদ্যাৰ্থীয়ে গুণগত শিক্ষা লাভ কৰিব পাৰিব। 11 নম্বৰ প্ৰশ্নত আছে, কোন দেশে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়ালয়ৰ সদস্য পদ লাভ কৰে? 4টা অপশ্যন আছে। অপশ্যন এ ইণ্ডোনেছিয়া, বি ভাৰত, চি মালয়েছিয়া আৰু ডি মালদ্বীপ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মালয়েছিয়া। ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কৰ্টৰ 124 নম্বৰ সদস্য হিচাপে মালয়েছিয়াক অন্তৰ্ভুক্ত কৰে। 12 নম্বৰ প্ৰশ্নত আছে, ভাৰতীয় ৰাষ্ট্ৰীয় অভিলেখগাৰৰ মহানিৰ্দেশক ৰূপে কাক নিযুক্তি দিয়া হৈছে? 4টা অপশ্যন হৈছে। অপশ্যন এ হসমুখ অধিয়া, বি এ.এন. ঝা, চি পি.ভি. ৰমেশ আৰু ডি নৰেশ গোৱেল। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পি.ভি. ৰমেশ। ভাৰতীয় ৰাষ্ট্ৰীয় অভিলেখগাৰৰ মহানিৰ্দেশক ৰূপে পি.ভি. ৰমেশক নিযুক্তি দিয়ে। 13 নম্বৰ প্ৰশ্নত আছে, জন ঔষধি দিৱস কেতিয়া পালন কৰা হয়? 4টা অপশ্যন হৈছে। অপশ্যন এ 6 মাৰ্চ, বি 5 মাৰ্চ, চি 8 মাৰ্চ আৰু ডি 7 মাৰ্চ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 7 মাৰ্চ। প্ৰতি বছৰে আমাৰ দেশত 7 মাৰ্চ দিনটো জন ঔষধি দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ মুখ্য উদ্দেশ্য হ'ল মানুহক জেনেটিক মেডিচিনৰ প্ৰতি সজাগতা বৃদ্ধি কৰা। 14 নম্বৰ প্ৰশ্নত আছে, কোনে গগনযান মিছনৰ বাবে ISRO বৈজ্ঞানিকসকলক প্ৰশিক্ষণ দিব? 4টা অপশ্যন হৈছে। অপশ্যন এ আমেৰিকা, বি জাপান, চি ফ্ৰান্স আৰু ডি ইটালী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ফ্ৰান্স। ফ্ৰান্সৰ বৈজ্ঞানিক বিশেষজ্ঞসকলে ভাৰতৰ ISROৰ বৈজ্ঞানিকসকলক গগনযান মিছনৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰিব। বন্ধুসকল, এতিয়া আহিছোঁ আমি শেষৰটি প্ৰশ্নলৈ। শেষৰ প্ৰশ্নত আছে, মুখ্যমন্ত্ৰী কাৰিকৰ সহায়তা যোজনা কোন ৰাজ্যই আৰম্ভ কৰে? 4টা অপশ্যন হৈছে। অপশ্যন এ গুজৰাট, অপশ্যন বি ৰাজস্থান, অপশ্যন চি উৰিষ্যা আৰু অপশ্যন ডি মধ্যপ্ৰদেশ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি উৰিষ্যা। মুখ্যমন্ত্ৰী কাৰিকৰ সহায়তা যোজনা উৰিষ্যা চৰকাৰে ঘোষণা কৰিছে। এই আঁচনিৰ যোগেদি 10 বছৰ অভিজ্ঞতা থকা যিবোৰ কাৰিকৰৰ বছৰেকীয়া আয় 1 লাখতকৈ কম, তেওঁলোকক উৰিষ্যা চৰকাৰে প্ৰতিমাহে 500 টকাকৈ এই আঁচনিৰ জৰিয়তে প্ৰদান কৰিব। বন্ধুসকল, আজি ভিডিঅ'ত ইমানেই আছিল। যদি ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ডেইলি কাৰেণ্ট এফেয়াৰ্ছসমূহ পাই থাকিবলৈ বেল আইকনটো দবাবলৈ কেতিয়াও নাপাহৰিব। আকৌ এটি নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।